হেল্ল' বন্ধু বান্ধৱীসকল, সান্ধ্যাছ লাইফ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আনিছোঁ বন্ধাকবিৰ পকৰি। আহকচোন কেনেদৰে মই বনালোঁ এবাৰ চাওঁ। এইখিনিতে কথা এটা কওঁ, বহুত দিনৰ পৰা মনতে পুহি ৰখা এটা আশা যে বেলেগৰ দৰে ময়ো এটা ইউটিউব চেনেল খুলিম, আৰু ফাইনেলি আজি মই ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ, আৰু আপোনালোকৰ সহায় সহযোগিতাৰ লগতে মৰম দি আগবঢ়াই নিব বুলি আশা কৰিলোঁ। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধাকবিৰ পকৰি বনাবলৈ প্ৰথমতে বন্ধাকবিটো ভালকৈ ধুই এয়া আমি মিহি মিহিকৈ এতিয়া কাটি ল'ম। চাওক, যিমান মিহি মিহিকৈ পাৰোঁ মই কুটি ল'লোঁ ফাৰ্ষ্টে। এতিয়া মই ইয়াতে 1 চামুচ জোখৰ নিমখ দি দিম। নিমখখিনি দিলে ছফ্ট হ'ব, গতিকে 10 মিনিট সময় মই এনেকৈ ৰাখি থ'ম। ভালকৈ মিহলি কৰি পেলাই এতিয়া ইয়াতে এনেকৈ কৰি ভালকৈ মিহলি কৰি 10 মিনিট সময় মই এনেকৈ থৈ দিম। 10 মিনিট হৈ গ'ল, ইয়াৰ পৰা পানী ওলাব। দেখিছেনে কিমান পানী ওলাইছে? পানীখিনি ভালকৈ উলিয়াই ল'ব। এয়া চাওকচোন কিমান পানী ওলালে। এয়া মিহি মিহিকৈ কাটি ল'লোঁ পিঁয়াজৰ টুকুৰা, আৰু এইপিনে জলকীয়া আৰু আদা নহৰু পেষ্ট, আৰু এইপিনে ধনিয়া পাত। জলকীয়াৰ পৰিমাণ আপোনালোকে সোৱাদ অনুসৰি দিব পাৰে। এতিয়া ইয়াত সকলোবোৰ মিক্স কৰি দি দিম। এয়া চাওক সকলোবোৰ ইয়াতে দি দিলোঁ। এতিয়া শুকান মছলাখিনি দিওঁ আহক। এয়া হালধি আধা চামুচ, কেইটামান ক'লা জিৰা দি দিলোঁ। এয়া 1 চামুচৰ জোখত কাশ্মীৰী মিৰ্চ পাউডাৰ দি দিওঁ। এয়া দি দিলোঁ। আধা চামুচৰ জোখত ধনিয়া পাউডাৰ দি দিলোঁ। এতিয়া নিমখ অলপমান দি দিওঁ, যিহেতু আমি আগতেও অলপ নিমখ দিলোঁৱেই, গতিকে সোৱাদ অনুসৰি আপোনালোকে চাই ল'ব, তাৰপিছত নিমখটো দিব। এইখিনি এতিয়া ধুনীয়াকৈ মিহলি কৰি ল'ম। এয়া ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া আমি ইয়াতে 1 কাপ জোখৰ বেচন এড কৰিম। এয়া 1 কাপ বেচনখিনি আমি ইয়াতে এড কৰোঁ। এয়া আধা কাপ জোখত চাউলৰ গুড়ি ইয়াতে এড কৰি দিম। এয়া আধা কাপ চাউলৰ গুড়ি এড কৰি দিলোঁ। এতিয়া আমি এই গোটেইখিনি মিশ্ৰণ ধুনীয়াকৈ মিক্স কৰি ল'ম। চাওক ধুনীয়াকৈ মিহলি কৰি ল'লোঁ। কিন্তু এটা কথা মন কৰিছেনে, মই এতিয়ালৈকে কিন্তু পানী ব্যৱহাৰ কৰা নাই। বন্ধাকবিৰ পকৰিত পানী ব্যৱহাৰ কৰিব নালাগে, গতিকে আৰু ইয়াত কি দিওঁ চাই যাওঁ। এইখিনিতে এটা কথা কওঁ, যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেনেহ'লে আপোনালোকে ফেমিলিবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কেৰাহীটো গৰম হ'বলৈ গেছত উঠাই দিলোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে মই ৰিফাইন তেল ইয়াতে দি দিলোঁ। চাওক তেলখিনি গৰম হৈ গ'ল। ইয়াৰ পৰা তেল লৈ পেলাই মই মোৰ মিশ্ৰণটোত দি দিম। এয়া চাওক মই গৰম তেলখিনি ইয়াতে ঢালি দিছোঁ। যিহেতু ইয়াতে পানী মিক্স কৰা নাই, এই তেলখিনি দিয়াৰ লগে লগে চাওকচোন এটা শ্বেপ ল'বলৈ আৰম্ভ কৰিছে। এয়া চাওক শ্বেপ দিব পৰাকৈ হৈ গৈছে। এয়া এনেকৈ দি দিলোঁ। এতিয়া তলফালে ৰঙচুৱা হোৱালৈকে ৰখিম লৰাবলৈ। মিডিয়াম ফ্লেমত দিব, যিহেতু বেছিকৈ দিলে পুৰি যাব পাৰে। এয়া চাওক ইমান ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। হৈ গ'ল বন্ধাকবিৰ পকৰি। এতিয়া টমেটো চচৰ লগত পৰিৱেশন কৰিব পৰা হৈ গ'ল। ইয়াতে তাৰ ওপৰত মই লাষ্টত চাট মছলা অলপ ঢালি দিছোঁ, তেতিয়া সোৱাদটো আৰু বেছি ধুনীয়া হয়। গতিকে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰে, যদি কোনোবাই বন্ধাকবিৰ পকৰি বনোৱা নাই। এইদৰে
বন্ধাকবিৰ পকৰি বনাব পাৰে যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে আপোনালোকৰ পৰিয়ালবৰ্গৰ লগতে বন্ধু বান্ধৱী সকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ